Hello everyone, welcome back to my channel Ananya Small World আৰু মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে নিশ্চয় ভাল আৰু মোৰ খবৰো ভালেই। ভাল মানে আজি অলপ বেছিয়ে ভাল। আজি এটা বহুত বেছি স্পেশাল দিন হয়। আজি 5 ফেব্ৰুৱাৰী আৰু আজি 5 ফেব্ৰুৱাৰী দিনটো বিশেষ হ'ল। মানে আজি আমাৰ 4th মেৰেজ এনিভাৰ্সাৰী। আজিৰ পৰা আমি 4 বছৰ আগতে আমাৰ বিয়া হৈছিলে আৰু লগ পোৱা আমাৰ হেৰি হ'ল বিয়া হোৱা 4 বছৰ হ'ল আৰু লগ পোৱা 3 বছৰ 7 বছৰ হ'ল আমাৰ। তো তাকে আজি সেয়া 4 বছৰ কমপ্লিট কৰি 5 বছৰত সোমালোহি। সুখ দুখ হাঁহি কান্দোনৰ মাজেৰে এই 4 বছৰ ভালদৰে পাৰ কৰিলোঁ। আশা কৰোঁ অনাগত দিনবোৰ যাতে ভাল হয়, তাকে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা। আশীৰ্বাদ কৰিব যাতে এনেদৰে সদায় একেলগে থাকিব পাৰোঁ বছৰ বছৰ ধৰি। আৰু সেয়ে ভাবিলোঁ আজি বিশেষ স্পেচিয়েল দিনটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। দিনটো কেনেকৈ কি কৰোঁ সকলোবোৰ দেখুৱাই যাম। ভাবিছোঁ অলপ ওলাই যাওঁ ক'লৈকে যাওঁ এতিয়ালৈকে ঠিক হোৱা নাই। ভাবিম গাড়ীত বহি ভাবিম ক'ত যাওঁ। তো তাকেই চাই থাকিব ভিডিঅ'টো। ক'ত যাওঁ কি কৰোঁ সকলোবোৰ মই দেখুৱাবলৈ চেষ্টা কৰিম। দিনটো কেনেদৰে পাৰ কৰোঁ, কেনেদৰে চেলিব্ৰেট কৰোঁ এনিভাৰ্চাৰী। চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পাব আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যনবোৰ পায়। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো এয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ, তাকে দেখুৱাই আছোঁ আপোনালোকক কোনটো মন্দিৰত যাওঁ আৰু চাই থাকিব ব্লগটো শেষলৈকে। আৰু এয়া ওলাই আহিলোঁ, ক'ত যাওঁ এতিয়া ঠিক হোৱা নাই, চাওঁ ক'ত যাওঁ। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে, ক'লৈ যাওঁ গম পাব। আৰু এয়া আমাৰ লগৰীবিলাক। হেপী এনিভাৰ্চাৰী। Thank you. কোৱা এনিভাৰ্চাৰী কি Happy anniversary. Are you ছুটি লৈছোঁ? ছুটি লৈছোতো কফা দিছোঁ নেকি? এয়া দেউতা দাদা চব আছে, জুমন ভাই। কি কবি আমাক এনিভাৰ্চাৰী উইচ নকৰ? চাচোন কেনেকৈ পেলাইছে। যদি মোবাইল ল'লে ন মই মোবাইল আৰু এয়া আজি আমি আহিছোঁ হৰে কৃষ্ণ মন্দিৰ আমিন গাঁৱত থকা। আৰু এইটো শুনামতে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট কৃষ্ণ মন্দিৰ হয় আৰু 2021ত এষ্টাব্লিছড হৈছিলে। এতিয়া এয়া মন্দিৰৰ ভিতৰত সোমাবলৈ লৈছোঁ, দেখুৱাই আছোঁ আপোনালোককো মন্দিৰটোৰ পৰিৱেশ গোটেইখিনি। জয় শ্ৰী কৃষ্ণ। আৰু এতিয়া আহকচোন আপোনালোকক মন্দিৰৰ চাৰিওফালে অকণমান পৰিৱেশটো দেখুৱাই দিওঁ। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ, ওচৰতে পাহাৰ, ওচৰত পুখুৰী এটাও আছে, দেখিবলৈ বহুত ধুনীয়া পৰিৱেশটো।
আৰু মন্দিৰটো খুব ধুনীয়া ভোগ একদম খাবলৈ পুৰা লৈছোঁ আৰু এইফালে সকলো খোৱাত ব্যস্ত মন্দিৰৰ ভোগ খাই আছোঁ হৈ গ'ল আমাৰ মন্দিৰ দৰ্শন কৰা এতিয়া ঘৰলৈ গৈ আছোঁ হা হাই দিয়া হাই কুই কোৱাচোন ভিডিঅ'টো চাই থাকিব আৰু আজি যিহেতু সৰস্বতী পূজা চ' সেয়া মই পঢ়া স্কুলখনলৈকে আহিলোঁ এইখন স্কুলতে মই ক্লাছ 5ৰ পৰা 12লৈকে পঢ়িছিলোঁ বহুত বেছি স্মৃতি জড়িত হৈ আছে এইখন স্কুল আৰু দেখিলেই পুৰণি কথাবিলাক মনত পৰি যায় চ' আহকচোন এবাৰ দেখুৱাই লওঁ আপোনালোককো মোৰ স্কুলখন আৰু এইখনে হ'ল মই পঢ়া স্কুলখন য'ত মই ক্লাছ 5 to 12লৈকে পঢ়িছিলোঁ আজি আহি মনত পৰি গ'ল একদম স্কুলত আৰু এইবাৰ পূজা অডিটৰিয়ামতে হৈছে এইটো অডিটৰিয়াম হয় ইয়াতে কালচাৰেল প্ৰগ্ৰেমবিলাক হয় মিটিং হয় এনেই বাহিৰতে হয় ডাঙৰকৈ হয় পূজা কিন্তু এইবাৰ এনেকৈ পাতি ভাল লাগিল গৌৰৱ অনুভৱ কৰোঁ এইখন স্কুলত পঢ়ি কাকো লগ নাপালোঁ তথাপিও ভাল লাগিছে আৰু এইবোৰ ৱাল মেগাজিন হয় ইয়াতে আমি ৱাল মেগাজিনত ধুনীয়া বিভিন্ন ধৰণৰ কবিতা চবিতা এইবোৰ দিছিলোঁ ড্ৰয়িং এইবোৰে আৰু দেখি পেলাই স্মৃতিবোৰ মনত পৰি গ'ল আৰু এয়া এয়া বৰষুণত ৰখি গ'লোঁ আমি ডাঙৰ ডাঙৰ শিল্প যে কি ধুনীয়া দেখা হৈছে একদম শ্বিলঙত থকাৰ নিচিনা লাগিছে চোৱা ৰাস্তাটো গোটেই বগা ফুল পৰিছে চোৱা ফুল পৰিছে চোৱা
এনিভাৰ্চাৰী যিহেতু ভাবিছোঁ আপোনালোকৰ লগত বিয়াৰ কেইখনমান ফটো শ্বেয়াৰ কৰোঁ মানে ভিডিঅ'ও আছিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অলপ প্ৰব্লেম হ'ব যিহেতু লেংথ বহুত হয় আৰু এডিট কৰিবলৈও টাইম লাগিব মোবাইলতো মানে ইমান এটা স্পেচ নাই চ' মই যিহেতু ভিডিঅ'বোৰ মোবাইলতে এডিট কৰোঁ তো তাকেই দুখনমান ফটো শ্বেয়াৰ কৰোঁ আৰু এটা কথা আমাৰ মানে কাপল ফটো নাই বিয়াৰ কাপল ফটো নাই মানে কি উঠা নহ'ল আৰু এইটো কথা হাজবেণ্ডে মোক এতিয়াও কৈ থাকে যে কাপল ফটো এখন উঠিব নাপালোঁ চবেই ইমান ধুনীয়াকৈ ফটো উঠে মানে কথাটো হ'ল এনেকুৱা যেতিয়া বিয়া শেষ হ'ল তাৰ পাছত ফটো উঠা কথা আছিলে মানে বিয়া শেষ হোৱাৰ পিছত মানে ইমান দৌৰা-দৌৰি হ'ল যে মোক ঘৰলৈ লৈ আনিলে মানে বিয়া হৈছিলে বেলেগ এটা জেগাত আৰু মোক বিদায় দিব ঘৰৰ পৰা চ' বিয়া শেষ হোৱাৰ লগে লগে তাত ৰখা নাই আৰু মোক ঘৰলৈকে লৈ আনিলে ঘৰত যিখিনি নিয়ম থাকে আৰু সেইখিনি নিয়ম ঘৰতে কৰিলে আৰু চ' ইমান দৌৰা-দৌৰি হ'ল যে মানে তাত কইনাক বিচাৰি আছে ফটো উঠাবলৈ আৰু এইফালে মই ঘৰত আহি পালোঁ চ' এনেকৈ ফটো উঠোৱা নহ'ল সেইটোক লৈ আপত্তি আৰু মোৰো আপত্তি তেখেতৰো আপত্তি চ' উপায় নাই আৰু দিনটো যিহেতু পাৰ হৈয়ে গ'ল দুখ কৰি লাভ নাই চ' তাকে চাই ব'লক আপোনালোকৰ লগতো দুখনমান ফটো শ্বেয়াৰ কৰোঁ আশা কৰোঁ ভাল পাব প্লেট এখনত দিব লাগিব এতিয়া এনিভাৰ্চাৰী বুলি কেকটো কাটিয়ে দিওঁ কেক কাটিং উইদাউট কেণ্ডেল বিয়াৰ 4 বছৰ হ'ল নমস্কাৰ আজি সেইকাৰণে এটা কেক আনি আমি সকলোৱে ঘৰতে কাটিবলৈ ওলাইছোঁ তাৰ যেন আগলৈ যেন আৰু ভালে কুশলে থাকি মিলা মিছা হৈ ল'ৰা ছোৱালীজনীৰ সৈতে পৰিয়ালটো যাতে ভাল হয় আগলৈ উজ্জ্বল হয় ভৱিষ্যত এই কাম আজি আমাৰ 4 বছৰ বিবাহৰ আমাৰ 4 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে যিটো আজিকালিৰ যিটো নতুন ট্ৰেণ্ড যিটো মানে এনিভাৰ্চাৰী যিটো সেলিব্ৰেট কৰে গতিকে আমি সেই সেলিব্ৰেশ্যনৰ মানে থুলমূলকৈ আমিও কৰিব খুজিছোঁ এটা আমাৰ এতিয়া ধনদুৱে কেকটো কাটিব তো সকলোলৈ হাত চাপৰি দিলে ভাল লাগিব ৰাইজৰ হাত চাপৰি আমাৰ আশীৰ্বাদ ৰাইজৰ হাত চাপৰি আমাৰ বাবে আশীৰ্বাদ স্বৰূপ গতিকে সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি কেকটো কাটিব ওলাইছোঁ সকলোৱে এয়া আমাৰ এনিভাৰ্চাৰী স্পেচিয়েল কেক কাটিং হ'ল মই দিলোঁ তুমি দিয়া দিয়া তাইক বাতি এটা জুমন যাচোন বাতি এটা লৈ আন যা মাইনা লোৱা আৰু আজিৰ দিনটোৰ দুখনমান ফটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত আৰু আজিৰ ভিডিঅ'টো ইমানেই যদিও ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব